हेलो एवरीवन मोर आनिटी मिनी ब्लगले सकलोके स्वागतम जनाइছো रातिपुवा जलपान खाइ ललो तार पाছত एया भाइटिहत आरो मानुजने मिली আকৌ या कণী जुजाই আছে আপোনালোকৰ ফালে বাৰু এইবিধ খেলে নাই পাছত যেহেতু বিহুৰ দিনা আমাৰ ঘৰত মিঠুকত দিয়া হয় ইয়া সকলোৱে মিলি সবজি কাটি আছো তাৰ পাছত এয়া চকচোন আমলৰিটো এইটো খাই বাৰু কোনে কোনে ভাল পায় তাৰ পাছত এয়া হৰুদে মাংস কাটি আছে আৰু এইজনী ভণ্টিৰ লগতে ভিডিঅ' কৰি লৈছো তাৰ পাছত মানুহজনে আকৌ এয়া চাকৰ ভাজি বনাই আছে আৰু এয়া মই আমলৰিটো ভাজিলো আৰু মাইয়া মিঠকত আগবঢ়াবৰ কাৰণে মাংস বনাই আছে তাৰ পাছত এয়া বদাইহঁতৰ ঘৰত বিহু খাবলৈ বুলি গলো তাৰ পিছত এয়া মাই মিঠকক আগবঢ়াবৰ কাৰণে সকলোবোৰ ঠিক কৰি আছে কিন্তু আমাৰ ফালেনো বিহুৰ দিনা কি নিয়ম কৰা হয় তাকে দেখাই দিওঁ বুলি এইবোৰ ধুনীয়াকৈ ভিডিঅ' কৰি থৈছো আপোনালোকৰ ফালে বাৰু এইবোৰ নিয়ম কৰা হয় নে কমেন্ট কৰি জনাব আৰু এয়া ভণ্টিহঁত বিহুলৈ বুলি ওলাই আছে আজিলৈ তেন্তে মানে আকৌ লগ পাম মানে মিনি ব্লগত বাই বাই